নমস্কাৰ সকলোকে, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰবিবাৰে যিহেতু ডিউটি নাই, ভাবিলোঁ ঘৰৰ পৰাই গাঁৱৰ পৰাই এপাক আহোঁগৈ। আৰু ঘৰলৈ আহি বাৰীৰ পিছফালে গ'লোঁ, তাত দেখিলোঁ ভাতকেৰেলা লাগি আছিলে। বগৰী এজোপাৰ ওপৰত ভাতকেৰেলা এডাল আছিলে আৰু তাতে কেইটামান ভাতকেৰেলা লাগি আছিলে। অলপ সময় ৰেষ্ট লৈ ভাবিলোঁ এবাৰ আমাৰ দেউতাই য'ত খেতি কৰে তালৈকে এবাৰ যোৱা যাওক। আৰু মোৰ লগত আছিলে এইকেইজনী, দুজনী মোৰ ভতিজী। ধুনীয়াকৈ হাঁহি হাঁহি আমি ওলালোঁ আমাৰ দেউতাই য'ত খেতি কৰে সেই ঠাইলৈ। আৰু দেখিছেনে গাঁৱৰ পৰিৱেশটো ইমান ধুনীয়া লাগে। গুৱাহাটীত থাকিলে এইটো বস্তু বহুত মিছ কৰোঁ। আৰু আকাশখন, মই যে আকাশখনৰ প্ৰেমত বাৰে বাৰে পৰোঁ, ইমান ধুনীয়া লাগিছে আকাশখন। গাঁৱৰ পৰিৱেশটো সঁচাই মন প্ৰাণ জোৰ কৰি পেলাই, নহয়নে বাৰু? আৰু মোৰ লগত যোৱা লগৰী কেইজনীয়ে মোক অলপমান আমনি পাব নিদি মোৰ লগত ধুনীয়াকৈ কথা পাতি গৈ থাকিলে। আৰু আমাৰ খেতি কৰা ঠাই পাওঁ হোৱাৰ সময়তে ইহঁতকেইটাই দাউৰিব ধৰিলে। আৰু ইয়াতে দেখি পোৱা আপোনালোকে গছবিলাক আমাৰ দেউতাই লগাইছিলে। এইখিনি আমাৰ ৰাইজৰ মাটি আছিলে। এইখিনি মাটি আমাৰ বছৰেকত ডাকত দিয়া হয়। আমাৰ দেউতাও লৈছিলে এইখিনি মাটি। ইয়াতে বহুত মাছো জীয়াই ৰখা হয়। তাৰপাছত আমাৰ বেলেগ এটা ঠাইত খেতি কৰিছে। কিনো খেতি কৰিছে মই আপোনালোকক দেখাইছোঁ বাৰু। আৰু আহিয়ে দেখিলোঁ সৰু ভাইটি ইয়াতে আছিলে। ইহঁতক আগত তাক লৈ যাব দিলোঁ। আৰু ঠাইটুকুৰা অলপ হাবিও হৈছিলে, সেইটো কাৰণে ভয়ো লাগে। আৰু পুখুৰীটো যিহেতু ওচৰতে আছিলে, সেইটো কাৰণে তাক ধুনীয়াকৈ ধৰি সি লৈ গৈ আছে সিহঁতক। এই সেউজীয়াখিনি যে গছবোৰৰ যে সেউজীয়া পাত আৰু গোটেই সেউজীয়া ঘাঁহ ঘাঁহনিবোৰ গুৱাহাটীত থাকিলে, যিসকলে গুৱাহাটীত থাকে সকলোৱে নিশ্চয় মিছ কৰে এইটো বস্তু। আহি আমাৰ গন্তব্যস্থান পাই গ'লোঁ দেই। এতিয়া আপোনালোকক দেখাই আছোঁ কি চব্জি পায় আমাৰ ইয়াতে। কিন্তু গুৱাহাটী বা বিভিন্ন ঠাইত এতিয়া পাচলিৰ দাম বহুত বেছি হৈ আছে। আমাৰ ইয়াতো হৈ আছে, কিন্তু গুৱাহাটী বা কিছুমান ঠাইৰ তুলনাত আমাৰ ইয়াত পাচলিৰ দাম কম। কিন্তু মোৰ এটা সহজ হয়, মই যিহেতু দেউতাই খেতি কৰিছে আমাৰ, গতিকে মই গাঁৱৰ পৰা কিছুমান চব্জি মই লৈ যাওঁ। যেনে ধৰক আপোনাৰ ভেন্দি, জিকা, নেচেৰা, তো সেইবিলাক মই লৈ যাওঁ। ইয়াৰ দেউতাই জিকা ছিঙি আছিলে। আমাৰ কিন্তু বেছি মেডিচিন নামাৰে, বেছি নহয় মেডিচিন নামাৰে আমাৰ, যিহেতু আমাৰ ঘৰতো খোৱা হয়। আৰু মেডিচিন ভালো নহয়। আৰু গুৱাহাটীততো যিবিলাক পাচলি পায় সেইবিলাকতো মেডিচিন মাৰেই। তো আমাৰ গাঁৱত দেউতাই যিখিনি খেতি কৰে তাত মেডিচিন একেবাৰে ইউজ নকৰে। এয়া জিকাবোৰ সৰু হৈ আছে। জিকাটো বহুত বেছি হোৱা নাই, যিহেতু মেডিচিন আমাৰ বহুত বেছি নামাৰে। আৰু এইফালে আমাৰ নেচেৰা বুলি কওঁ আমি, ক'ৰবাত লেচেৰা মাহ বুলিও কয়। তো আপোনালোকৰ ফালে বাৰু কি বুলি কয় জনাবচোন। এয়া লেচেৰা মাহৰ খেতি দেখিছে লাগি আছে। আৰু এইদৰে হৈছে আমাৰ ভেন্দিৰ খেতি। দিনত প্ৰায় আপোনাৰ 15 কেজিলৈকে আমাৰ ভেন্দি প্ৰায় ওলায়। আৰু কেতিয়াবা 30 কেজিলৈকে ভেন্দি ওলায় ইয়াৰ পৰা। আৰু গাঁৱত আমাৰ ভেন্দি যিসকলে জানে আমাৰ পৰা লৈ লয় ভেন্দি। কিন্তু আমাৰ ইয়াত দামটো বহুত বেছি নহয়, কেজি 30 টকা হয়। কিন্তু গুৱাহাটীত আপুনি কিনিব গ'লে 80 টকালৈকে, কেতিয়াবা 100 টকালৈও দাম আপুনি শুনিব। আৰু এই ঘৰটো দেখিছেনে, সৰু ঘৰটো, তাত দেউতাই জিৰণি লয়। যিহেতু চাৰিওফালে ৰ'দ পৰি থাকে, তাতে অলপ জিৰণি লয়। সিহঁতকেইটাও আহি তাতে জিৰণি ল'লে। দেখিছেনে লেচেৰা মাহবিলাক কিমান ধুনীয়া লাগিছিল। আৰু এই সৰু ঘৰটোতে দেখিছিলোঁ সাপৰ
মানে পোৱালি এটা দেখিছে, মাথাটো দেখিছিলে নহয় জানো। আৰু এইফালে ভেন্দিৰ খেতিখিনি, ভেন্দি ইমান ধুনীয়া দেখা গৈছে, ফুলবিলাক ফুলি আছিলে যে বহুত ধুনীয়া ধুনীয়া লাগে এইবিলাক। মোৰ এনেও খেতিৰ মানে যিবিলাক পাচলি খেতি চাই মোৰ বহুত ভাল লাগে আৰু হাৰ্ভেষ্টিং কৰি মোৰ বহুত ভাল লাগে। কিন্তু বেছি ৰ'দ আছিল যিহেতু মই আৰু বেছি ভিতৰলৈ নগ'লোঁ, ভয়ো লাগে সাপৰ কাৰণে। ইয়াত দেউতাই জিকা ছিঙিছিলে আৰু এইফালে ভাইটিয়েও গৈ ভেন্দি ছিঙাত লাগিলে, সি হেনো ভেন্দিৰ পকৰা বনাব। সি কিন্তু বৰ ভাল কাম এটা কৰিছে দেই, সোধা গাৰে আপোনাৰ ভেন্দি তলিলৈ গৈছে আৰু যিখন হাতেৰে ভেন্দি ছিঙিছে সেইখন হাতেৰে সি হাত মোজাটো পিন্ধি ল'লে, যিখন হাতেৰে মোনাত ধৰিছে সেইখন হাতে ধুনীয়াকৈ হাত মোজা পিন্ধি লৈছে। ধুনীয়া নহয়, ধুনীয়া টেলেণ্ট তাৰ। কৈ আছোঁ বাৰে বাৰে দেউতাৰ চাৰ্ট এটা ইয়াতে আছে পিন্ধিলে, নাই, সেইটো শুনা মানুহ নহয়েই। সি তেনেকৈ কেইটামান ভেন্দি ছিঙিব ধৰিলে। তাৰ ভেন্দি ছিঙা হ'লত আমি ওলাই আহিলোঁ আৰু দেখিলোঁ সি আগতীয়াকৈয়ে ঢেকীয়া আৰু কচু, ক'লা কচু গোটাই থৈছিলে। আৰু এতিয়া ঘৰলৈকে যাবলৈ ওলালোঁ। ইহঁতকেইটা গৈছিলে পানী খাবলৈ, এতিয়া দৌৰি দৌৰি মোৰ কাষলৈ আহি আছে। এতিয়া হৈছে আমাৰ বহুত পুৰণি আমৰ গছ আৰু ধুনীয়াকৈ ফল ধৰে, বহুত বেছি ফল ধৰে আৰু ওচৰৰ গাঁৱৰ প্ৰায় ল'ৰাই আহি ইয়াতে আম খায়। আৰু আমাৰ এইখন হৈছে গাঁওখন, আৰু মোৰ গাঁওখনৰ নাম হৈছে মাৰাৰা। আমি অহাৰ কিছুমাহমান পিছতে দেউতাও আহিলে আৰু দেউতাই ইয়াত বিভিন্ন ধৰণৰ পাচলি লৈ আনিলে, ভোল, ভেন্দি, কোমোৰা, জিকা। মোৰখিনি বেলেগকৈ থোৱা আছে, মই যিখিনি গুৱাহাটীলৈ লৈ যাম সেইখিনি আমাৰ গাঁৱত কাৰোবাক কাৰোবাক লাগে তাকে দিবলৈ দেউতাই জুখি আছে। এই বজাৰত ইমান জুই লগা দামত যে ঘৰত সাৰ নিদিয়াকৈ এনেকৈ অলপ হ'লেও খাব পাইছোঁ সেইটোৱে বহুত। মই বিকাৰ বেছি টাৰ্গেট নাই, আমাৰ টাৰ্গেট হৈছে ঘৰত খোৱাৰ। আৰু দেউতাই খেতি কৰাৰ কাৰণে মোৰো বহুতখিনি সহজ হৈছে, নহ'লে মই গুৱাহাটীত ইমান দামত পাচলি কিনিব লাগিলে হৈছে আৰু। আৰু আমাৰ ইয়াত সৰিয়হ মেলি দিছিলে, মানে বেহাৰ বুলিয়ে কওঁ আমি, এয়া সেৱা বেহাৰ বুলি কয়। আৰু এইজনী আমাৰ ছাগলীকেইটিৰ লগত খেলিব ধৰিছে, ইমান ভাল পায় নহয় দেই ছাগলীকেইটাক, নামো দিছিলে ছাগলীকেইটাক। ইয়াৰে আগতে দুটা পোৱালি আছিলে, সেইকেইটা মানে কিবা কাৰণত মৰি গৈছিলে, তাই তেতিয়া খুব কান্দিছিলে। আকৌ যেতিয়া এইকেইটা আহিলে তাই আকৌ হেপী হৈ গ'ল। এতিয়া মা আৰু মই লাগি গ'লোঁ বেহাৰখিনি তুলি লওঁ, সৰিয়হখিনি, মানে ইয়াৰ পৰা আকৌ তেল উলিয়াব, সেইটো কাৰণে শুকাই লৈছে, শুকোৱাৰ পাছতহে তেল উলিয়াব পাৰি, সেইটো কাৰণে। তাৰপিছত আবেলি আহিছিলোঁ মই বৌহঁতৰ ঘৰলৈ, দেখিলোঁ তেওঁলোকে এটা চৰাই আনিছে, এইটো টিয়া নে ভাটৌ, মই কিন্তু কনফিউজ, আপোনালোকে জনাবচোন কি হয়। মাত কিন্তু ওলোৱা নাই, লাহে ওলাব। কি মৰম লাগিছে চাওকচোন। আৰু এনেকৈয়ে মোৰ ৰবিবাৰৰ দিনটো পাৰ হ'ল ঘৰত। আৰু সোমবাৰে ৰাতিপুৱা উঠিলোঁ, মনটো অলপ সেমেকিও আছে যিহেতু আকৌ আজি গুৱাহাটীলৈ যাব লাগিব। আৰু আহিলোঁ, আহি এতিয়া জাহাজত বহি আছোঁ। মই মানে গ'লে এইফালেৰে যাওঁ, ফেৰী হৈ যাওঁ, অলপ সোনকালেও গৈ পাওঁ আৰু পইচাও বাচি যায় বুজিছে। কাৰণ জাহাজততো জানেই বেছি পইচা নহয়, 5 টকাত এজন মানুহ ইপাৰ সিপাৰ হ'ব পাৰি।
আৰু এনেকৈয়ে মোৰ ঘৰৰ পৰা আহিলোঁ। মনটো যদিও সেমেকা, আহিবতো লাগিবই, ডিউটিটো কৰিব লাগিবই। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ।